बे समाव बीटीसीनि गाहाय खुंगिरि हाग्रामा महिलारी आरो बीपीएफ राजखान्थि हानजाया बे समाव रायजो राजाफोरनि सिगाङाव बिसायख'थि फोसावदिं हाबाफारियाव गिबियाव बिथांमोना बाथ्रा बुंथिदोंमोन जे बे समाव यूपीपीएल आरो बीजेपी हाताव बीटीसी बासाव होनानै स्लोगान होदोंमोन नाथाय रायजो राजाफोरखौ थगायनानै एबा रायजो राजाफोरखौ थगायनानै फिन आरोबाव एबा 28टा मासि मोनखांनायनि उनाव बिथांमोना बीजेपीजोंनो लोगो जाहैबाय बे थगायनाय जायाखैना होननानै सोंलु खालामदों बिथां मन्त्री उरखावगोरा ब्रह्म बिथाङा दतमा विधानसभायाव यूपीपीएल राजखान्थि हान्जानि फोसावदिं हाबाफारियाव बाहागो लानानै बे बाथ्राखौ बुंनायखौ नुनो मोनदों बिथाङा बाथ्रा बुंथिदों सिगांनि समाव बीटीसी बिसायख'थि समाव बिथांमोननि एबा बीपीएफ राजखान्थि हान्जानि स्लोगाना दंमोन जे बीजेपी हाताव यूपीपीएल हाताव आरो बीटीसी बासाव होनानै स्लोगान होदोंमोन आरो रायजो राजाफोरनि माइनरिटी हारिनि सुबुंफोरनि भटखौ बिथांमोना लादोंमोन नाथाय 28टा मासि मोननायनि उनावबो बीजेपी राजखान्थि हानजाजों आखाइ गोरोबहैबाय आरो बे बाथ्राखौनो बिथां उरखावगोरा ब्रह्मआ बाथ्रा बुंथिदों बे थगायनाय जायाखैना होननानै सोंलु खालामदों रायजो राजाफोरनि गेजेराव आरो बिथाङा बाथ्रा बुंथिदों जे यूपीपीएल राजखान्थि हानजाया बे समाव एकला सलो नीतिजों बे समाव हारसिंनो यूपीपीएल राजखान्थि हानजाया बिजाथि होदों आरो बिजाथि होनानै बे समाव गोख्रों भाबै बे समाव गुबुन जायगाफोराव फोसावदिं हाबाफारिया सोलिबाय दं आरो गुबुन विधानसभा बियाबाव बे समाव यूपीपीएल राजखान्थि हानजाया देरहासार जागोनखौ बाथ्रा बुंथिदों बिथां उरखावगोरा ब्रह्म बिथाङा दतमान क्लोजिंग एटा सेरेमनी मैं केटामान एरिया घूरिছোঁ यूपीपीएलर जी वातावरण हावाটো ভাল और आज यूपीपीएले কোনো দলৰ লগত এলায়েন্স নাই बीजेपीर লগতো নাই কংগ্ৰেছৰ লগতো নাই অন্য দলৰ লগত কোনো দলৰ এলায়েন্স নাই আমি এতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ যে অকলে চলো গোয়িং মানে অকলে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পেলাই কিমান জনগণৰ ৰাইজে আমাক আস্থাত লৈছে ভাল পাইছে কাৰণ যোৱা বিটিচি নিৰ্বাচনত আমাৰ ভোট শ্বেয়াৰটো বৃদ্ধিয়ে হৈছিল যদিও আমি জিকাটো কম জিকিছিলোঁ কিন্তু ভোট শ্বেয়াৰটো বৃদ্ধি হৈছে 6,18,000 মান ভোট যিটো মানে 2020 চনত 5,84,000 আছিলে बीपीएफर 8 लाख मान गई किन्तु भोट शेयरটো 2020 चनत 5 लाख समथिंग आছিলে আমাতকৈ কম আছিল এই 8 লাখ কেনেকৈ গ'ল আমি বিশ্লেষণ কৰি চালোঁ যে যোৱা বিটিচি ইলেকশ্যনত বিজেপি বিৰোধী মানে ভোট এটা আছে বিজেপি ভোট দিব নোখোজে আৰু বিজেপিৰ লগত থকা দলক ভোট দিব নোখোজে এটা বিশেষ সম্প্ৰদায়ৰ মানুহ তেওঁলোকে বিকল্প বিচাৰি নাপাই পেলাই यूपीपीएलक एनडीएर सहयोगी होवार कारणे भोट निदियाকৈ एक আছে মানে তেওঁলোকে बीपीएफर भोट কিন্তু পৰম্পৰাগতভাৱে তেওঁলোকে बीपीएफर ভোট নাছিল এতিয়া কিন্তু बीपीएफটো এই সময়ত বিজেপি হাতাও यूपीपीएल হাতাও বিটিচি বাছৰ স্লোগান দিছে এতিয়া বিজেপি নাই এতিয়া यूपीपीएल 7জন জিকিলে আর बीपीएफ 28জন জিকিছে बीजेपी हाताव यूपीपीएल हाताव हो गल क्षमतार पर कि आज इमानबार जिकार पिछले बीजेपीर लगत एलायन्सत सोमाब लगा मानुहबिलाকক ठगबाजी करा नाई इलेक्शनर समय जी प्रतिश्रुति बीजेपी हाताव यूपीपीएल हाताव आज बीजेपीर लगत एनडीएर लगत एलायन्सत गई पेলাই इलेक्शन এইবিলাক দেখি জনগণৰ ৰাইজে আজি যিবিলাকে তেওঁলোকক ভোট দিছিলে বুজি পাইছে আৰু এনেকৈ তেওঁলোকে এতিয়া নাপায় আমি এতিয়া প্ৰায় 18টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিলোঁ 19টা কথা আছিলে কিন্তু এটা নহ'ল ঢেকীয়াজুলিত আৰু বাহিৰত আমি 3টা খেলিছোঁ ওদালগুৰিত দীপেন বড়ো মানে শক্তিশালী পাৰ্টি আফচুৰ সভাপতি আছিল জনগণৰ ৰাইজ এটা আৱেগ আছে দীপেন বড়োৰ নামত তেওঁ জয়ী হৈ আহি আছে বাকীবিলাকৰ অৱস্থাও ভাল আমাৰ ভেৰগাঁৱৰ অৱস্থা ভাল কংলাত আমাৰ কেণ্ডিডেট আছে আৰু মাজবাৰত আছে তামোলপুৰ প্ৰমোদ বড়ো বিকল্প একো নাই তামোলপুৰত বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে তেওঁ স্পীকাৰ আছিলে অসম বিধানসভাত আৰু বিশ্বজিৎ দৈমাৰী এজন শক্তিশালী নেতা বুলি আমি জানিছোঁ কাৰণ অসম বিধানসভাৰ স্পীকাৰ আছিলে এতিয়া প্ৰমোদ বড়োৰ বিৰুদ্ধে তেওঁ মানে থিয় দিছে ৰাইজে এটা প্ৰশ্ন কৰিছে আজি তেওঁ যদি সফল বিধায়ক আছে ইমান ডাঙৰ এটা পৰ্যায় পোৱা
বিধানসভাৰ স্পীকাৰ বুলি এটা মান মৰ্যাদা পোৱা ব্যক্তি তেওঁ এজন সফল বিধায়ক হ'ব লাগে তেওঁৰ সফল বিধায়ক যদি আছিলে তেতিয়া তেওঁ পানীৰ পৰা জিকি আহিছিল এতিয়া বেৰগাঁও হৈ তেওঁ নিজে জিকি আহি পেলাই অধ্যক্ষ হোৱা এই সমষ্টিটো এৰি আহি পেলাই তামোলপুৰত কিয় পলাই আহিব লগা হ'ল এইটো এটা প্ৰশ্ন এইকাৰণে তাত মানে তেওঁৰ কাৰণে অনুকূল পৰিৱেশ নাছিল আৰু তামোলপুৰত আকৌ তেখেতক আঁকোৱালি ল'বৰ কাৰণে ৰাজি নহয় কাৰণ তামোলপুৰত 91ত তেওঁ জিকি গৈছিল 96ত হাৰাৰ পিছত তামোলপুৰ এৰি পলাই গৈছিল তাৰপিছত এতিয়া নাই আকৌ তামোলপুৰত তেখেতক আঁকোৱালি ল'ব বিচৰা নাই বাক্সাবি জিকা মানাছত এটা মানে বহুত প্ৰতিদ্বন্দ্বিতা হ'ব যিনি জিকি অহাটো প্ৰায় স্পষ্ট চিৰাজ জিকি অহা কোকৰাঝাৰত এটা হাগ্ৰামাৰ সমষ্টি হিচাপে এটা তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু দতমাটো আমি এটা স্পষ্ট এটা প্ৰতিচ্ছবি দেখিছোঁ আৰু গোসাইগাঁও খুব ভাল আৰু তেনেকৈ ভোপতজৰা এইবিলাকতো আমি প্ৰতিদ্বন্দ্বী আছোঁ বা অসমৰে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেইকাৰণে সামগ্ৰিকভাৱে UPPLৰ স্থিতিটো ভাল